সলনি হৈ গ'ল আগত মানুহবিলাকে কৈ আছিলে নেগেটিভ মানুহৰ পৰা দূৰত থাকিবা এতিয়া কৈ পজিটিভ মানুহৰ পৰা আঁতৰত থাকা मैं तो तेरे नाम लिखूंगा प्यासे ये कहानी ऐसा मेरे लग गए ঐ তোমাক যে মই সৰুৰে পৰা বহুত ভাল পাওঁ মই তোমাক মাত্ৰ এটা চৰ্ততহে ভাল পাওঁ কি চৰ্ত প্ৰমিছ কৰা যে তুমি মোক কেতিয়াও কিছ কৰিব নোৱাৰিবা বা মোক চুবও নোৱাৰিবা যোৱা ভণ্টি ঘৰলৈকে যোৱা ঘৰত তোমাৰ মা দেউতা তোমালৈ অপেক্ষা কৰি আছে যোৱা সুমন ক মইতো পৰ্দা এখন গিফ্ট দিম বুলি ভাবিছিলো কিয় মানে তই মাইকী মানুহজনক মৰম কৰি থাকোতো মই মানে খিৰিকীদি দেখি থাকো এনেকা ভাল নালাগে নহয় হয় নেকি তেন্তে তোকো মই এটা দূৰবীন গিফ্ট দিম বুলি ভাবিছো দূৰবীন কিয় মাইকী মানুহজনী তোৰ নে মোৰ সেইটো ভালকে দেখা পাবি মাৰ্বলৰ তোমাৰ ফেভৰেট শ্বট কোনটো ৰাণা ধুনীয়া ছোৱালীক ইংলিছত কি বুলি কয় নাজানো নহয় ৰাজীৱ ধুনীয়া ছোৱালীক ইংলিছত কি বুলি কয় আই লাভ ইউ হাই তোমাৰ টিকটক ভিডিঅ'বোৰ চাই বহুত ভাল লাগে থেংক ইউ তুমি যে মোৰ ক্ৰাছ হয় থেংক ইউ তোমাৰ নাম্বাৰটো পাম নেকি बेटा मन में लड्डू फूटा থেংক ইউ দাদা एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी भाई मारो मुझे তুমি কৰোণা ভাইৰাছ নেকি নহয়তো কি সুধিলা ইমান সোনকালে এজনৰ পৰা আন এজনলৈ যাব পাৰা লকডাউনৰ মাজততো হুইস্কি বিয়েৰ একোৱে নাপায় বল আজি লাও পানীকে খাওঁ মই লাও পানী খাম নেকি মই এতিয়া বেংকৰ মালিক হৈ গলো কি বেংক পাৱাৰ বেংক ঐ শুনাচোন তুমি গুগল নেকি মই বিচৰা সকলোবোৰ তোমাৰ কাষতে পাওঁ তুমি যেন হৃদয়ৰ মলয়া বতা গভীৰ এধাৰৰ এমুঠি পোহৰ ঐ সুমন কি হ'ল তই এনেকা আছে যে মুতিব লাগিছে জাগা বিচাৰি পোৱা নাই ধুত।